এয়া দেখিছেনে, ৰাতিপুৱা শুই উঠি পেলাই গাহৰি দুটা দানা দিছোঁ খাবলৈ। যিহেতু ৰাতিপুৱা হোৱাৰ লগে লগে গাহৰিকেইটা মানে চিঞৰি থাকে দানা খাবলৈ, সেয়েহে দানাখিনি আগতে খাবলৈ দি দিছোঁ। এয়া খাই আছে ধুনীয়াকৈ। দুটাকে বেলেগ বেলেগকৈ দিছোঁ বাৰু খাবলৈ। এইফালে আকৌ আমাৰ মাজু বৌজনী বাচন মাজি আছে। সেয়া ৰাতিপুৱাৰ বাহি কামবিলাক কৰি আছে আৰু ইহঁতেও বাৰু খাই আছে। আৰু ইফালে চোতালখনো সাৰি হৈ গৈছে। আৰু ইফালে মানে বাহিৰৰ ঘৰটো, যিহেতু আমি খৰি চৰি থৈ দিওঁ আৰু গাহৰি দানা থৈ দিওঁ ইয়াতে, সেইকাৰণে ঘৰটো মাজে মাজে মুচি থাকোঁ বাৰু। আৰু গাহৰি দানাবিলাকো বনাব লগা হয় ইয়াতে। এইটো মানে ষ্ট'ৰ ৰুমৰ নিচিনা হৈ আছে দেই। আৰু খালী গোবৰ দি মুচিছোঁ আজি ঘৰটো, আৰু এনেকৈ মাজে মাজে মুচি থাকোঁ বাৰু। এয়া মুচি আছোঁ দেই। আমাৰ দুখীয়া মানুহৰ ঘৰ চাই ল'ব দেই আপোনালোকে, কেনেদৰে আমাৰ ইমান কষ্ট হয়, চাই থাককচোন। আৰু ৰাতিপুৱা আজি অকণমান সোনকালে উঠিলোঁ বাৰু, মচিব লগা আছিল কাৰণে। যিহেতু ইমান গৰম পৰিছে এইকেইদিন নহয়, সেইকাৰণে মানে সোনকালে উঠি পেলাই একদম কাম বন কৰি ঘৰটো মচিলোঁ, অলপ বাহিৰা ঘৰটো। এয়া হৈছে আৰু মচি, অলপ আছে বাৰু বাকী। আপোনালোকেও এনেকৈ মচিনে বাৰু, গোবৰ মাটি মিক্স কৰি। আমাৰ যিহেতু তলটো পকা নহয়, এনেদৰে মচিব লগা হয়। সেয়া মচি আছোঁ দেই, হৈছে আৰু।